ফাইনালি আহি পালোঁ আমি দিখৌৰ উদ্যান। তো বলক তেনেহ'লে আমি আপোনালোকক দেখুৱাওঁ ভিতৰত কি কি আছে আৰু কেনেকুৱা লাগে। তো ভিডিঅ'টো চাই থাকা। এখন ফটো হয় দিয়ক। তো উদ্যানটো আছে ভিতৰত। তো আপোনালোক ওপৰত দেখুৱাৰ আগত চাৰিওফালে এবাৰ দেখুৱাই দিছোঁ। এইটোৱে হৈছে দিখৌৰ উদ্যান। তো আপোনালোক ভালদৰে দেখুৱাই দিছোঁ মই।